আমাৰ বিটিআৰ চৰকাৰক লৈ পেলাই যিমানটোলৈ তেখেতক জানো প্ৰথমতে মই তেখেতক সুধিব বিচাৰোঁ যে তেখেতে আচলতে বড়ো মানুহ না বোলে কোচ মানুহ এই বস্তুটো অলপ আমাৰ বিটিআৰ বাসী ৰাইজত ক্লিয়াৰ হৈ যাব লাগে। দ্বিতীয়তে আমি তাক বহু সৰু ল'ৰা বুলি জানো আৰু বহু সময় তেখেতে সৰু ল'ৰা হ'লেও তেখেতে নিজকে মধ্যস্থতাকাৰী বুলি কৈ লয় আৰু আমি মধ্যস্থতাকাৰীৰ যোনটো মিনিং ইয়াৰ অৰ্থটো আমি আচলতে হিন্দীত বিজুলীয়া বুলি আমি গম পাওঁ আৰু এই ব্যক্তিবিলাকৰ কামটো তেনেধৰণৰ হয় তেখেতসকলে দুই চাইডৰ পৰা জীয়াই থকাৰ এটা মানে জীয়াই থকাৰ কাৰণে যি ৰাস্তা সেইটো নিজৰ ৰাস্তা নিচিনা ধৰি লয়। তো এই খবৰ ক'ব পাৰোঁ সময় আহিলে তেখেতে তেনেকুৱা ইছ্যু লৈ পেলাই এইটো এটা বাৰ্ণিং এটা ইছ্যু কৰি পেলাই কোনোবা এটা ৰাজনৈতিক দলৰ পৰা টকা অৰ্জন কৰা এটা চেষ্টা কৰে আৰু বহুত সময় আমি দেখা পাইছোঁ আৰু আমি সেইটো নিজেও জানো যে অহা আমাৰ যোনটো BTC ইলেকশ্যন আছে বিটিআৰ ইলেকশ্যন আছে সেই সময়ত তেখেতে এইবাৰ চালাকাটিৰ পৰা টিকেট বিচাৰি আছে BPFৰ পৰা এইকাৰণে BPF প্ৰধানক সন্তুষ্ট কৰাৰ কাৰণে এই সময়ত তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াক বিভিন্ন কথাবিলাক কৈ আছে আৰু আমি ভাবোঁ বহু সময়ত আমি সেইটোও দেখা পাইছোঁ তেখেতে মদ ভাং খোৱা আমি ছ'চিয়েল মিডিয়াতে দেখা পাইছোঁ আৰু সৰু বয়সত যিহেতু মদ ভাংটো তেখেতে বহুত লৈ ল'লে আৰু নিজকে ৰাজা বংশ বুলি পৰা অহা বুলি তাৰ যোনটো কথা কোৱা ষ্টাইল তাৰ যোনটো পিন্ধা উৰাৰ ষ্টাইল ৰাতি হ'লেও চশমা ডাঙৰ কৰি পিন্ধি পেলাই সদায়ে চশমা ডাঙৰ পিন্ধি পেলাই ৰাইজক কথা কয় চকুৰে চকু চাই পেলাই তেখেতে একচুৱেলি ৰাইজক কথা ক'ব নোৱাৰে আৰু তেনেধৰণৰ বেছি এলকহলিক যদি হৈ যায় মানুহে কেতিয়াবা ভ্ৰম হৈ যায় আৰু আবুল তাবুল কথাবিলাক কয় এইকাৰণে তেখেতক ৰিহেব চেণ্টাৰবিলাকত নিব লাগে তেখেতে ৰাজা খানদানৰ মানুহ বুলি কয় তেখেতৰ বহুত হয়তো আৰু সৰু সুৰা ৰাজা থাকিব পাৰে আমি নাজানো ৰাজা কেনেকুৱা আমি দেখাও পোৱা নাই ৰাজা তেনেকুৱা হয় বুলি আমি ভাবও পৰা নাই মূল কথাটো হ'ল কি বিটিআৰ বাসী ৰাইজে তেখেতক আজিলৈ চিনি নাপায় সি কোন হয় আৰু কিহৰ হৈ কাম কৰি আছে এই কথাটো আমাৰ মনত প্ৰশ্নটো উঠে তেখেতক আজি বিটিআৰৰ ৰাইজে চিনিয়ে নাপায় তেখেতক ক'লেও নহয় তেখেতৰ নিজস্ব এটা পৰিচয় আছে বিজুলীয়া আৰু বিজুলীয়াৰ পৰিচয়টো আম ভাষাত ক'ব গ'লে মানে দালাল শব্দৰ লগত জড়িত কৰা হয় মই তেখেতক দালাল বুলি কোৱা নাই কিন্তু ৰাইজে কিন্তু দালাল বুলিহে মানে বিজুলীয়া মানুহক মধ্যস্থকাৰীবিলাকক ধৰি লয় তেতিয়া তেনেকুৱা মানুহৰ পৰা বিটিআৰ বাসী ৰাইজে যে কিবা কথা শুনিব লগা আছে সেইটো মই নাভাবোঁ কাৰণ বিটিআৰ বাসী ৰাইজে আজিকালি উন্নতি বিচাৰে মানুহে এতিয়া চন্দ্ৰত গৈ পাইছে ডাঙৰ ডাঙৰ কথা চিন্তা কৰি পেলাই এই অঞ্চলবিলাকত কেনেকৈ উন্নতি কৰা যায় খেতিয়কবিলাকক কি ধৰণৰে আমি ধানৰ দামটো 1000 টকালৈ অহা বছৰত কৰা যে আমাৰ চিন্তা ইয়াত আমি কাম কৰি আছোঁ আমাৰ ল'ৰা ছোৱালীবিলাকক কেনেকৈ ডক্টৰ DC ইঞ্জিনিয়াৰ বনাম সেই কথাবিলাক ইয়াত আমি কাম কৰি আছোঁ কিন্তু তেখেতক দেখা পাওঁ যেতিয়ানে মুছলমান সমাজৰ কিবা এটা ইছ্যু এটা আহে তেখেতে তাতে জাপ মাৰি পেলাই কোনোবা কোণাৰ বাৰী কোণাৰ যাই পেলাই নিজৰ পেজত বহুত কথা কৈ ফুৰে মই ভাবোঁ তেখেত এটা জকাৰৰ দৰে মানুহ আৰু মেণ্টেল ইলনেছটো হয়তো তেখেতৰো হৈছে কাৰণ সৰু বয়সত বহুত কাম কৰিছে তেখেতে কেতিয়াবা নাগালেণ্ডত না মণিপুৰত AK-47ৰ দাম তেখেতেও খবৰ লৈ আহিছে डिजिटेल बड' निउजनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउज वेब पर्टेल सुखु दुखुनि समाव खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बड' निउज खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं दं 6901559919 उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउज